প্ৰত্যেকে দেখিছে হাতত এটা এটা গছ পুলি লৈ আহিছে যে বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে উদযাপন কৰিবৰ কাৰণে আৰু পিছৰখিনি দেখাবলৈ মই চেষ্টা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকক মোৰ নতুন চেনেলটোলৈ আৰু আজি প্ৰথম মোৰ নতুন চেনেলটোত এটা নতুন ভিডিঅ' দিবলৈ আগবাঢ়িছোঁ। সকলোৱে ভিডিঅ'টো চাব আৰু নতুন ভিডিঅ' দি যাবৰ কাৰণে মই আশা কৰিম। আগৰ চেনেলটো মোৰ বহুখিনি নিজৰ ভুলৰ কাৰণে মোৰ ডিলিট হৈ গৈছে আৰু এই চেনেলটো আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনাই মই এটি নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু আজি বলক বিশ্ব পৰিৱেশ দিৱসৰ কি উদযাপন কৰিছোঁ আমি আৰু সকলো ল'ৰাখিনি ওলাই আহিছোঁ আৰু আমাৰ স্কুলৰ মধ্যংগাজী বিদ্যালয়ৰ যিখিনি ছাত্ৰ ছাত্ৰীসকল আছে সকলো ওলাই আহি আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিবৰ কাৰণে ওলাই আহিছোঁ। আৰু গছ থাকিলেহে মানুহ থাকিব, মানুহ থাকিলেহে গছ থাকিব আৰু সেইবাবে আজি বিশ্ব পৰিৱেশ দিৱস কেনেকৈ উদযাপন কৰিছোঁ দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক আৰু প্ৰত্যেকে এটা গছ পুলি ৰোপণ কৰিব বুলি মই আশাবাদী। ভিডিঅ'টো চাবলৈ আগবাঢ়ো বলক।